हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি চাকৰিৰ লগত জড়িত এটি ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ইতিমধ্যে ADR গ্ৰেড 3 গ্ৰেড 4 ৰ যি সেকেন্ড ফেজৰ স্কিল টেষ্ট বা আপোনাৰ যেটো ইন্টাৰভিউ অনুষ্ঠিত হৈ গল, ইয়াৰ ফাইনাল ৰিজাল্ট আসলতে কেতিয়া ওলাব সেই সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ইয়াতে চাব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেসবুক একাউণ্ট, তাতে তেখেতে এটা পোষ্ট দিছে। পোষ্টটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতে চাব উই শ্যাল সুন এনাউন্স 42,000 পোষ্ট এক্ৰছ ভেৰিয়াছ ডিপাৰ্টমেণ্ট। বিভিন্ন বিভাগত 42,000 পোষ্টত নিযুক্তি দিয়া হ'ব অতি সোনকালে। তো কথাটো হ'ল ইতিমধ্যে আমি জানো যে অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে 10 মে তাৰিখত এটা বৃহৎ আকাৰৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সম্পন্ন কৰিব বা এপইণ্টমেণ্ট প্ৰক্ৰিয়া হাতত লৈছে। তো তাতে 42,000 পোষ্ট 10 মেত যেটো ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সম্পন্ন কৰিব, তাতে এপইণ্টমেণ্ট দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু লগতে আপোনালোকে দেখা পাব যে ইন লাইন উইথ আৱাৰ প্ৰমিছ অফ ক্ৰিয়েটিং 1 লাখ জবছ শ্বেয়াৰ্ড এ মিটিং টুডে অফ দ্য গ্ৰেড 3 গ্ৰেড 4 ৰিক্ৰুটমেণ্ট কমিশ্যন। গ্ৰেড 3 গ্ৰেড 4 যেটো ৰিক্ৰুটমেণ্ট কমিশ্যন আছিল, সেই কমিশ্যনৰ লগত আজিৰ দিনটোতে এখন বৈঠক অনুষ্ঠিত কৰিছিলে আৰু যি বৈঠকত এই সন্দৰ্ভত আলোচনা কৰে। তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে জানে যে এই যেটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যেটো ৰিজাল্ট, এই ৰিজাল্টৰ দিন ইতিমধ্যে সমাগত হৈছে, অতি সোনকালে এনাউন্স কৰিব বুলি ইয়াত ঘোষণা কৰিছে। যদিও ইয়াত উল্লেখ কৰা হোৱা নাই যে আসলতে ৰিজাল্টৰ ডেটটো কেতিয়া, তো আমি এটা আন্দাজা লগাব পাৰোঁ বা আমি আমাৰ মতে এটা প্ৰেডিকশ্যন দিব পাৰোঁ যে অহা এপ্ৰিল মাহৰ সেকেন্ড উইকৰ ভিতৰতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্ট দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল আপোনালোকক এই খবৰটি এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।